হাই গাইজ গুড মৰ্নিং ৰাতিপুৱা আহিলোঁ আপোনালোকৰ মাজত আপোনালোকে ভালে আছেনে মইতো ভালে আছোঁ এয়া ৰাতিপুৱা উঠিলোঁ কিন্তু চাহ ঠাহ খোৱা নাই ল'ৰা ৰুটি আৰু কণী ভাজি দিছিলোঁ খাই গৈছে স্কুলত এতিয়া চাহ ঠাহ খোৱা নাই আহক তেনেহ'লে পাকঘৰত সোমাওঁ চাহ লৈছোঁ চাহ খাম আৰু এয়া ৰুটি এইখিনি খাম বেছি খাবলৈ মন নাযায় চাহ খালোঁ তাৰপিছত এয়া বজাৰ লৈ আহিছে মাছ কাটা মাছে লৈ আহিছে আৰু মাছ আগৰ আছে এইবিলাক মাছ আজি এইটো খাম বুলি ভাবিছোঁ মাছ আনিছে তথাপি এইটো মাছ খাম আজি এটা মাগুৰ আছে শিঙি আছে আৰু কৈ আছে আজিৰ পৰা মাছ শেষ বহুত কাম আছে কাৰণ বতৰৰ অৱস্থাও বেয়া বতৰ দেখিছেনে বৰষুণ দিব অৱস্থা হৈছে সেইকাৰণে অলপ চাউল আছিল এইটো হৈছে বৰা চাউল কাৰণ আজি শেষ এই বছৰৰ শেষ পিঠা বৰা চাউল এইখিনি আছে এইখিনি পিঠা বনাই খাম সেইকাৰণে তিয়াই থৈছোঁ ঢেঁকীত কৰিম আমাৰ ঘৰৰ কাষতে ঢেঁকী আছে সিহঁতৰ ঘৰত কৰিম আৰু এইটো হৈছে আতপ চাউল এইটো মোৰ ৰিনু ভাগিনী দিছিল তাই মোক পিঠা খাবলৈ দিছে ভাপা পিঠা কিমান ধুনীয়া লাগে খাই চাইছোঁ তাৰ ঘৰত সেইকাৰণে দিছে এইটোও বনাম আৰু মাটিমাহৰ দালিখিনি গুড়ি কৰিম এইখিনি মাটিমাহৰ দালি এইখিনিও গুড়ি কৰিম আজি বহুত কাম আছে মোৰ আৰু এইটো মাছ ধুই একদম থৈ দিওঁ কাৰণ এইটো আজি খোৱা নাযাব সেইটো খাম সেইকাৰণে ইমান মাছ কোনে খাব ল'ৰাও নাখায় আৰু ইমান মাখা বজাৰ লৈ আহিছে দেখিছেনে হাজবেণ্ডে যদি বজাৰ কৰিবলৈ যায় যি টি তুলি লৈ আহে এয়া ইমান মাখা বজাৰ লৈ আহিছে পিঁয়াজ থিয়াজ আৰু আছে বেঙেনা চেঙেনা তেনেহ'লে বলক আজি মোৰ বহুত কাম আছে কাঁহী বাতি ধুম বিছনা বাতি তুলিম ঘৰ দুৱাৰ সাৰিম তাৰপিছতহে পিঠাগুড়ি কৰিম আমাৰ ঘৰৰ কাষতে ঢেঁকী আছে সিহঁতৰ পিঠাগুড়ি কৰিম আৰু বৌ এটা আহিছে তাই অলপ চালি চুলি দিব বুঢ়া মানুহ সেইকাৰণে ময়ে ঢেঁকী দিম চালি চুলি দিব কিন্তু আপোনালোকে বলকটো শেষলৈকে চাব স্কিপ নকৰিব তেনেহ'লে গম পাব কি পিঠা খালোঁ নাখালোঁ বলকটো চাই থাকক আৰু দেখাই আছোঁ ঢেঁকীটো কোন ঘৰত এইটো আমাৰ বৌ হয় ইয়াক মাজে মাজে মাতো কাম কৰিবলৈ আৰু মাজে মাজে নহয় মাজে মাজে আহে 15 দিন 20 দিন পিছে আহে আৰু এনে আহে কামটো জানে মই অকলে কৰোঁ আৰু এয়া ঘৰৰ পিছফালে ঢেঁকী আছে আমাৰ দেখিছেনে এনেতো দেখা যায় ওচৰতে কিন্তু ঘূৰি যাব লাগে এইটো ঘৰৰ কাষতে হয় এতিয়া যাম ৰান্ধা বাঢ়া হোৱা নাই কিন্তু আগতে এইখিনি কাম কৰি ল'লোঁ একেবাৰে ঘৰ দুৱাৰ চাফা কৰি মুচি থুচি ল'লোঁ পাকা চাকা গোটেই মুচি ল'লোঁ বিছনা পাতি ঝাৰি ল'লোঁ গোটেই কাম হৈ গৈছে এতিয়া গুড়ি কৰিবলৈ যাম পাকঘৰৰ মুচি ল'লোঁ পাকঘৰৰ কামো হৈ গ'ল 11টামান বাজে মই আগতে কাম কৰি ল'লোঁ এয়া মাছ বনাম তাৰ কাৰণে বিলাহী আৰু আলু কাটি লৈছোঁ বেঙেনা ফ্ৰাই বনাম পিঁয়াজ জলকীয়াও কাটি ল'লোঁ গেছৰ চৌকা ঠৌকা গোটেই ধুই দিলোঁ পাকা থাকা মুচি ল'লোঁ গোটেই মুচি ল'লোঁ এইবিলাক কাম হৈ গ'ল কিন্তু এতিয়া যাম সিহঁতৰ ঘৰত গুড়ি কৰিবলৈ এয়া কাঁহী বাতি ধুই ল'লোঁ কাঁহী বাতি ধোৱা হৈ গৈছে বৰষুণে দিব নেকি ক'ব নোৱাৰোঁ তলা মাৰিলোঁ কাৰণ ইপিনেদি যোৱা নাযায় ৱাল আছে সেইকাৰণে মই ঘূৰি যাম আৰু ঘৰত কোনেও নাই তেনেহ'লে বলক খাৱাৰ জ্বালা এয়া ঘূৰি গৈ আছোঁ চাওক এয়া মই ঘূৰি কেনে গৈ আছোঁ গুড়া চুৰা কৰা হৈ গ'ল আৰু দালি গুড়ি কৰিলোঁ আৰু 2 ধৰণৰ চাউল বৰা চাউল আৰু আতপ চাউল গুড়ি কৰিলোঁ তাৰপিছত এয়া দেৰি হৈ গৈছে নহয় 2টামান বাজে ৰান্ধা বাঢ়া বহাই দিছোঁ মাগুৰ মাছ দি আলু বনাই আছোঁ আলু বিলাহী দি কৈছোঁৱে আৰু বেঙেনা ফ্ৰাই বনাই আছোঁ আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ কৰিব নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু মোৰ গলটো অলপ কেনেকুৱা হৈছে সেইকাৰণে মাতবিলাক অলপ উলট পালট হৈ আছে এয়া ভাত হৈ গ'ল এতিয়া খাম আৰু ইমান ভোক লাগিছে নহয় এয়া চব্জিখিনি বাঢ়ি লৈছোঁ ওলাই লৈছোঁ মাছৰ চাটনি আছে মাগুৰ মাছৰ চব্জি আছে চিম আলু ভাজি আছে আৰু যি বনালোঁ দেখাই দিলোঁ দুপৰীয়া ভাত চাত খাই অলপ বিচনাত আছিলোঁ তাৰপিছত এয়া সন্ধিয়া আহিলোঁ এতিয়া 6টামান বাজে মই বনাম পিঠা এতিয়া চাহ পিঠা খাম তাৰ কাৰণে নাৰিকলটো ভাজি আছোঁ এয়া নাৰিকল লগতে এয়া পিঠাগুড়ি এতিয়া বনাম
কাৰণ চাহৰ লগত খাম পিঠা কাটা বনালোঁ এয়া কেইটামান তিল দি বনাইছোঁ আৰু কেইটামান নাৰিকল দি বনাইছোঁ আৰু গেছৰ অৱস্থা দেখিছেনে কিমান লেতেৰা হৈ গৈছে আৰু চাহ খাম এতিয়া চাহটো গৰম হ'ব দিছোঁ কাৰণ এইটো পিঠা এবাৰ লাষ্ট মানে আৰু খাইছোঁ আগত আজি অলপখিনি আছিল বৰা চাউল সেইকাৰণে আজি শেষ পিঠা লাষ্ট পিঠা ক'ব পাৰি এই বছৰত আৰু এইটো ঠাণ্ডা দিনতে ভাল লাগে পিঠাটো গৰম দিনত খাই ভাল নালাগে চাহটো খাই লওঁ তাৰপিছত আহি আছোঁ ৰাতি কি বনাওঁ নবনাওঁ গাইছ 9টা বাজি পাৰ হৈছে এতিয়াও ৰন্ধা বঢ়া কমপ্লিট হোৱা নাই ৰাতি চব্জি আছে তথাপি চব্জি আছে মাগুৰ মাছৰ চব্জি আছে তথাপি মই ফিছ ফ্ৰাই কৰিম ভাত বনাইছোঁ ভাত বনাইছোঁ ৰাতিৰ আৰু এইটো হৈছে ফিছ মানে মাছ এইটো মই মেৰিনেট কৰি থৈছোঁ কৈ আৰু ৰৌ মাছ একদম মেৰিনেট কৰি থৈছোঁ হলদি নিমখ আৰু মৰিচৰ গুড়ি দি এতিয়া ফ্ৰাই বনাম ৰাতি গৰম গৰম আৰু ল'ৰাটো জানে কণী খাব সেইকাৰণে তাৰ কাৰণে এটা কণী সিজাই দিছোঁ আজি আপোনালোকক খোৱাটো দেখাম ৰাতি কেইটাত ভাত খাওঁ ৰাতি আহিলোঁ আজিৰ পৰা পিঠা বৰা চাউলৰ পিঠা আৰু মাছ খোৱা শেষ কাৰণ মাছটো আছিল যিকেইদিন 15 দিনমান খালোঁ আৰু এয়া ৰাতি বনাই আছোঁ বজাৰৰ পৰা কিনি আনিছে এইবিলাক মাছ তেনেহ'লে বলকটো আৰু মই বেছি ডাঙৰ নকৰোঁ এতিয়া 10টামান বাজে ভাত খাম ৰাতি এতিয়াৰ কাৰণে বাই বাই